তো বহুতে এটা কুৱেশ্যন সুধি আছিল যে অৰুণোদয় আঁচনিৰ আগষ্ট মাহত 1 তাৰিখে দিম বুলি কৈছে। আপোনালোকেতো এতিয়া গম পালে যে কথাটো হ'ল অৰুণোদয় আঁচনিৰ টকাটো 1 তাৰিখে যে দিম বুলি কৈছে এইটো কিমান দূৰ সত্য বা আপোনালোকে কিমান তাৰিখে টকাটো আপোনালোকে পাব। 1 তাৰিখে পাব নে 2 দিন 3 দিন পিছত পাব নে 2 দিন 3 দিন আগত পাব, এইটো হ'ল কথা। বহুতে কুৱেশ্যন সুধি আছিল নে কিবা কৰিব লাগিব। তেওঁলোকে কৈছে যিহেতু একো কৰিব নালাগে, কিন্তু আচলতে এইটো কিবা কৰিব লাগিবনে আপোনালোকে নালাগে। তো মই আপোনালোকক এতিয়া ক'ম যে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো আগষ্ট মাহত পাব, কিন্তু 1 তাৰিখে নাপায়। তেনেহ'লে কেতিয়া পাব? আপোনালোকে পূৰ্বৰ নিয়ম অনুসৰি এই টকাটো পাব। এতিয়া পূৰ্বৰ নিয়মত কি আছিল? পূৰ্বৰ নিয়মত আছিল আপোনালোকৰ 10 তাৰিখ, 9 তাৰিখ বা 11 তাৰিখ, 9, 10, 11 একেইটা তাৰিখৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনি পাব। 1 তাৰিখে দিম বুলি ক'লেও আপোনালোকে এই আঁচনিৰ পইচাটো 1 তাৰিখে নাপাব, কাৰণ বহুতো প্ৰচেছ থাকে। আপোনালোকে পাওঁতে 9, 10, 11 তাৰিখ গুচি যাব। আৰু এতিয়া কথাটো হ'ল একো কৰিব নালাগে বুলি কৈছে, কিন্তু আপোনালোকে কাইণ্ডলি একবাৰ কি কৰিব, আপোনালোকৰ DBT লিংক হৈ আছেনে নাই সেইটো আপোনালোকে বেংকত গৈ চাব। তো DBT লিংক মানে হৈছে আপোনালোকে বহুতেতো জানেই, DBT লিংক মানে হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। আজিকালি আপোনালোকক যিকোনো ধৰণৰ আঁচনিবিলাক DBT মাধ্যমেৰে দিয়া হয়। মানে আপোনালোকক এতিয়া আধাৰ কাৰ্ডতহে দিয়া হয় টকাবোৰ। তো আধাৰ কাৰ্ডৰ জৰিয়তেহে আপোনালোকে কি পায়, টকাবোৰ পায় আঁচনিৰ। তো যদি আপোনালোকৰ DBT নাই বা আপুনি আগতে পাই আছিলে টকা DBT মাধ্যমেৰেই পাই আছিল, কিন্তু মাজত বহুত গেপ হৈ গ'ল, 2 মাহ 3 মাহ যিটো গেপ হৈ গ'ল আপোনালোকৰ, সেই গেপত কি হয় আপোনালোকৰ যিটো DBT আছে সেই DBT লিংকটো ডিছকণ্টিনিউ হৈ যায়, মানে আপোনালোকৰ কেঞ্চেল হৈ যায়। বহুতৰে কি হয়, ডিছকণ্টিনিউ হৈ যায় প্ৰচেছ। তেওঁলোকে DBT লিংক কৰি থাকে, DBT মাধ্যমেৰে হৈয়ে থাকে, একাউণ্টত টকাটো আহিয়ে থাকে, কিন্তু হঠাৎ কি হয় একাউণ্টৰ পৰা ডিছকণ্টিনিউ হৈ যায়, কেঞ্চেল হৈ যায়। বিশেষ প্ৰাইভেচিৰ কাৰণে এইটো তেওঁলোকে কেঞ্চেল কৰি দিয়ে। আপোনালোকে এইটো মানে প্ৰত্যেক মাহে মাহে প্ৰায় আপোনালোকে যদি পাৰে চেক কৰিয়ে থাকিব। 2-3 মাহৰ মূৰে মূৰে আপোনালোকে DBT লিংকটো চেক কৰি থাকিব, কাৰণ DBT লিংক যদি নাথাকে আপোনালোকৰ এই টকাবোৰ যিকোনো চৰকাৰী আঁচনি, অৰুণোদয় আঁচনি বুলিয়ে নহয়, যিকোনো চৰকাৰী আঁচনি আপোনালোকে পাবলৈ সক্ষম নহয়। কাৰণ আজিকালি ডাইৰেক্ট একাউণ্টত নিদিয়ে, একাউণ্টত দিলে কি হয়, ডিলে হয়, মানে পলম হয়। অলপ পলম হ'লে কি হয়, আপোনালোকৰ এই আঁচনিৰ টকাটো পাবলৈ অলপ দেৰি হয়। যদি আপোনালোকক DBTৰ মাধ্যমেৰে দিয়ে, DBTৰ মাধ্যমেৰে টকাবোৰ দিলে কি হয়, আপোনালোকৰ ডাইৰেক্ট আপোনালোকৰ বেনিফিচিয়াৰীৰ হিতাধিকাৰীৰ একাউণ্টত সোমাই যায়। যিখন আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক হৈ থাকে, সেই একাউণ্টখন কি হয়, সেই একাউণ্টখনত আধাৰ কাৰ্ডৰ টকাটো সোমাই যায়। আধাৰ কাৰ্ডত দিয়ে, আধাৰ কাৰ্ডৰ পৰা একাউণ্টত সোমাই যায়। এতিয়া কথাটো হ'ল যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছিলে তেওঁলোকৰতো হৈ গ'ল। এতিয়া যিসকল মহিলাই অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ কি হ'ব, মানে তেওঁলোকৰ ৰেচন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, পান কাৰ্ড আছে, ভোটাৰ ID আছে, ইনকাম চাৰ্টিফিকেটো আছে, মানে অৰুণোদয় আঁচনিটো তেওঁলোকে পাব লাগে, কিন্তু তেওঁলোকে এতিয়া পোৱা নাই। তেওঁলোকে এতিয়া কি কৰিব লাগিব সেইটো মই কৈ আছোঁ। তো আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো পাবলৈ হ'লে, অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে কিছুমান আপোনালোকে নিয়ম নীতি মানি চলিব লাগিব। সেই নিয়ম নীতিবোৰ মই আপোনালোকক এতিয়া কৈ আছোঁ। সেই নিয়ম নীতিবোৰ হ'ল, প্ৰথমতে আপোনালোক লাগিব এনেকুৱা এখন ফৰ্ম লাগিব, এই যিখন আছে অৰুণোদয়ৰ, এইখন অৰুণোদয় এখন হৈছে ফৰ্ম। এই ফৰ্মখন আপোনালোকক প্ৰথমতে লাগিব। এই ফৰ্মখন ক'ত পাব আপোনালোকে, মই এতিয়া আপোনালোকক কৈ আছোঁ। এই ফৰ্মখন পাব আপোনালোকে যেতিয়া আমি প্ৰিণ্ট কৰিম ফৰ্মখন, সেই প্ৰিণ্ট কৰাৰ আগত মই ভিডিঅ' বনাই দিম। আৰু আমি প্ৰিণ্ট কৰাৰ পিছত আপোনালোকৰ কি হ'ব, গাঁৱত এজন মানুহ থাকে, আপোনালোকে হয়তো বহুতে গমেই পায় কোনসকল মানুহে দিয়ে। তো সেই মানুহৰ পৰা আপোনালোকে ফৰ্মখন ল'ব লাগিব। ফৰ্মখন লোৱাৰ পিছত কেনেকৈ ফিল আপ কৰিব লাগে সেইটো আপোনালোক মোৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ফিল আপ কৰিব পাৰিব। কেনেকৈ ফিল আপ কৰিব লাগে সকলো ধৰণৰ কথা ভিডিঅ'ত দিয়া আছে, ষ্টেপ বাই ষ্টেপ। আপোনালোকে বেলেগক ফৰ্মখন ফিল আপ কৰি নিদিব, কাৰণ বেলেগক দিলে কি হয়, তেওঁলোকে নচোৱা নিচিন্তাকৈ বহুত কিছুমান ভুল কৰি ফৰ্মখন ফিল আপ কৰে। তাৰপিছত কি হয়, আপোনালোকৰ যিটো অৰুণোদয় আঁচনিৰ টকাটো সেইটো আপোনালোকে পাবলৈ সক্ষম নহয়। আৰু আপোনালোকে ভাবি থাকে যে অৰুণোদয় আঁচনিৰ ফৰ্মখন দিছিলোঁ, কিন্তু আমি অৰুণোদয় আঁচনিৰ ফৰ্মখন নাপালোঁ। কিন্তু কি হয়, অৰুণোদয় আঁচনিৰ ফৰ্মখন জমা দিয়াৰ পিছত ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে আপোনালোকে কোনো ধৰণৰ কথা একো গমেই নাপায়। তো এইটো হ'ল কথা, আপোনালোকে যদি আপোনালোকৰ ঘৰৰ মানুহক ফৰ্মখন ফিল আপ কৰি দিব, যাতে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰিব নাজানে, আপোনালোকৰ ঘৰৰ মানুহক কোনোবা এজনক ফিল আপ কৰি দিব ক'ব,
যেতিয়া ফৰ্মবিলাক দেই তেতিয়া মই আপোনালোকক অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে যদি ভিডিঅ' লাগে মই আপোনালোকক ভিডিঅ' বনাই দিম আৰু মোৰ অলৰেডি চেনেলত ভিডিঅ' বনাই থোৱা আছে ষ্টেপ বাই ষ্টেপ খুব ধুনীয়াকৈ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে ভিডিঅ' দিয়া আছে আপোনালোকে যদি এবাৰ চাই আপোনালোকে চাব পাৰে যাই পেলাই অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে একেবাৰে সহজ পদ্ধতিত মই শিকাই দিয়া আছে আপোনালোকে এবাৰ চালে আৰু বেলেগ ভিডিঅ' চোৱাৰ দৰকাৰ নাই সম্পূৰ্ণ ধুনীয়াকৈ আপোনালোকে বুজি পাব সকলো ধৰণৰ কথা ধুনীয়াকৈ বুজাই দিয়া আছে তো এইটো চেপ্টাৰ বেলেগ এতিয়া কথাটো হ'ল আপোনালোকে এই ফৰ্মখন কেতিয়া পাব এই ফৰ্মখন এতিয়া কেতিয়া পাব অৰুণোদয় আঁচনি যিসকল মহিলা পাই আছিলে সেইসকলে তেওঁলোকৰ কথাটো মই কৈ দিলোঁ অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটো কৈ দিলোঁ এতিয়া ফৰ্মখন আপোনালোকে কেতিয়া পাব আপোনালোকে জুলাই মাহত আপোনালোকে এই ফৰ্মখন পাব বা আপোনালোকৰ এই ফৰ্মবিলাক যোগান ধৰা হ'ব জুলাই মাহৰ তাৰিখটো মই এতিয়া আপোনালোকক ক'ব নোৱাৰিম জুলাই মাহৰ কেতিয়া দিব এই ফৰ্মখন মই এতিয়া তাৰিখটো ক্লিয়াৰলি ক'ব নোৱাৰিম যিহেতু এতিয়াও আপোনালোকৰ ফৰ্মবোৰ প্ৰিণ্টিং হোৱা নাই তো যেতিয়াই প্ৰিণ্টিং হয় বা ফৰ্মৰ খবৰ আহে তেতিয়া মই আপোনালোকক জনাই দিম আৰু আপোনালোকে ৰেডি ৰাখিব বা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে কি হ'ব নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব মোৰ ভিডিঅ'ৰ ততালিকে আপোনালোকে খবৰ ল'ব পাৰিব যিসকলে অৰুণোদয় আঁচনিৰ ফৰ্মবিলাক আপোনালোকৰ গাঁৱত দিয়ে সেইসকলে তেওঁলোকৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব পাৰিব বা তেওঁলোকক আপোনালোকে সুধি ল'ব পাৰিব ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হয় আপোনাৰটো ডিষ্ট্ৰিক্ট কি আপোনালোকৰ ডিষ্ট্ৰিক্ট কি মোক জনাব প্ৰত্যেক ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগ হয় কাৰণ প্ৰিণ্ট দিয়াৰ সময়ত বা প্ৰিণ্ট দিয়াৰ পিছত যেতিয়া আপোনালোকৰ গাঁৱলৈ যাই পাব তেতিয়ালৈকে অলপ দেৰি হ'ব পাৰে 2 দিন 3 দিন বা এসপ্তাহ দেৰি হ'ব পাৰে এইটো কোনো কথা নহয় আপোনালোকে ফৰ্মখন পালেই হৈ যাব তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যেতিয়া মই ভিডিঅ'টো আপোনালোকে পাই যাব আৰু ফৰ্মখন আপোনালোকে ফিল আপ কৰিব কোনে দিয়ে আপোনালোকে জানেই তো এতিয়া কথাটো হ'ল ফৰ্মখন কেতিয়া পাব সেই মই ডেটটো আপোনালোকক এতিয়া ক'ব নোৱাৰিম ক্লিয়াৰলি ক'ব নোৱাৰিম কাৰণ এতিয়ালৈকে কোনো সেইটো তাৰিখ হোৱা নাই কিন্তু জুলাই মাহত যে দিব এইটো আপোনালোকে ভাবি থওক আৰু এইখন ফৰ্ম পোৱাৰ পিছত আপোনালোকে ক'ত জমা দিব কি কৰিব লাগিব যিজনে আপোনালোকক জমা দিব তেওঁক আপোনালোকে সুধিব বা তেওঁকে আপোনালোকে জমা দিব কিন্তু ফৰ্মখন আপোনালোকে ঘৰৰ মানুহক ফিল আপ কৰিবলৈ দিব এতিয়া কথাটো হ'ল এই আঁচনিৰ টকাটো 1250 টকা পাব নে 3000 টকা পাব এইটো আপোনালোকক মই এতিয়া কৈ আছোঁ আপোনালোকে এই আঁচনিৰ টকাটো এইটো যিটো আগষ্ট মাহত পাব সেই আগষ্ট মাহৰ টকাটো আপোনালোকে 1250 টকা কৰিয়ে পাব কিন্তু 3000 টকাকৈ যিটো দিম বুলি কৈছিল ইলেকশ্যনৰ আগত যিটো মিটিংবিলাক হৈছিল সেই মিটিংবিলাকত কৈছিল যে 3000 টকাকৈ অৰুণোদয় আঁচনিৰ ধনবিলাক দিব কিন্তু এতিয়ালৈকে সেইটো প্ৰচেছ হোৱা নাই কাৰণ ইলেকশ্যনৰ সময়ত যিহেতু বহুতো চৰকাৰে টকাবোৰ বিনিয়োগ কৰিবলগীয়া হৈছিল বহু টকা খৰচ হৈছিল তো এতিয়ালৈকে আপোনালোকক কোনো কথা ক'ব পৰা নাযাব যে 1250 টকাৰ হ'লে 3000 টকা কেতিয়া দিব সেইটো ক্লিয়াৰলি মেনশ্যন কৰিব পৰা নাযাব যেতিয়াই কিবা খবৰ আহে 3000 টকা দিম বুলি কয় তেতিয়া মই আপোনালোকক জনাই দিম তো সেইটো হ'ল কথা এতিয়ালৈকে কিন্তু 1250 টকা দিয়াৰ কথা কৈছে কিন্তু 2-3 দিন বা এসপ্তাহ বা 10 দিনৰ ভিতৰত কথা সলনি হৈ যাব পাৰে 3000 টকা কৈও দিব পাৰে আপোনালোকে এইটো ভাবি নল'ব যে 1250 টকা কৈ দিব 3000 টকাও দিব পাৰে যেতিয়া এই আপডেট আহে মই আপোনালোকক জনাই দিম গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ গতিকে আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত